খবৰ আশা কৰোঁ সকলোৰে ভাল আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আনিছোঁ চ' আমি আজি এফালে যাবলৈ ওলাইছোঁ মোৰ লগত এয়া মোৰ ল'ৰাও আছে তাৰ দেউতাকো আছে চ' আপোনালোকে সকলোৱে চাই থাককচোন আমি ক'লৈ গৈ আছোঁ কি কৰোঁ চ' সকলোবোৰ গম পাই থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আকৌ এবাৰ আমি অকণমান ফুৰিবলৈ বুলি ওলাইছোঁ লগতে অভিকো অকণমান বাহিৰলৈ উলিয়াই নিয়া হ'ব আজি আমি লগ কৰিম আমাৰ দাদা আৰু বৌ আছে ইয়াতে আমাৰ ফেমিলি ফ্ৰেণ্ড হয় আৰু তেওঁলোকৰ ল'ৰা গুঞ্জ অভিয়ে গুঞ্জক লগ পাই খুব ভাল পাব আৰু গুঞ্জেও অভিক বহুত মৰম কৰে সিহঁতে দুটাই অকণমান সময় একেলগতে কটাব পাৰিব অকণমান খেলিবও পাৰিব চ' আমি দুয়োঘৰে ডিচাইড কৰিলোঁ আজি অকণমান সিহঁতক সময় দিবৰ কাৰণে আমি এতিয়া গৈ আছোঁ আৰু আমাক গৈ পাবলৈ অকণমান সময় লাগিব আজি ৱেডাৰটো বহুত ভাল আৰু এনেকুৱা এটা ভাল ৱেডাৰত অকণমান ওলাই গ'লে মনটোও বহুত ভাল লাগে আৰু আমাৰ অভিৰ কাৰণেও আজি এটা ফাৰ্ষ্ট এক্সপেৰিয়েঞ্চ হ'ব চ' ভিউৱাৰ্ছ চাই থাককচোন কেনেকুৱা ধৰণৰ এক্সপেৰিয়েঞ্চ হয় অভিৰ এতিয়া তাৰ মনটোও খুব ফূৰ্তি লাগি আছে সি জানিছে যে আমি ক'ৰবাত ফুৰিবলৈ গৈ আছোঁ দেখিছানে ইমান ধুনীয়াকৈ আগত বহি গৈ আছে সেয়েহে আমি প্ৰায়ে তাক মাজে মাজে ফুৰাবলৈ উলিয়াই নিওঁ যাতে তাৰ মনটো অকণমান ভাল লাগি থাকে অকণমান সময়ৰ পিছত সি মোৰ ওচৰলৈ গুচি আহিলে তাৰ বোলে টোপনি আহিছে আমি আচলতে প্ৰথমতে তাৰ স্কুললৈ গৈছিলোঁ আমি লাঞ্চ কৰিয়ে তাৰ স্কুললৈ গ'লোঁ তাত তাৰ পেৰেণ্ট টিচাৰ মিটিং আছিলে মিটিং এটেণ্ড কৰাৰ পাছতে আমি এফালে ওলাই আহিছোঁ তো তাৰ ভাগৰো লাগিছে ভালেই হৈছে সি অকণমান ৰেষ্ট লৈ লৈছে আৰু অকণমান দূৰ যোৱাৰ পাছতে আমি VR বেংগালুৰু মল পালোঁ তাতে বিভিন্ন ধৰণৰ সৰু সৰু কিছুমান ষ্টল আছিলে ফুডছ ক্লথছ অৰ্নামেণ্টছ বিভিন্ন ধৰণৰ আছিলে তাতে অকণমান ৰৈ চালোঁ যিহেতু এইবিলাক চাই অকণমান ভালো লাগে তাৰপিছত আমি ভাবিলোঁ অকণমান কিবা এটা খাই লওঁ যিহেতু আমি ঘৰৰ পৰা লাঞ্চ কৰিয়ে ওলাই আহিছিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ টি কফি জুচ এইবিলাকৰ সৰু সৰু ষ্টলো আছে ইয়াতে কিবা এটা খাই লওঁ তাৰপিছত আমি ফিনিক্স মাৰ্কেট চিটিলৈ যাম এয়া আমি ফিনিক্স মাৰ্কেট চিটি পালোহি এয়া দেখিছানে এইটো বাহিৰৰ ভিউ হয় এইটো ভিতৰৰ নহয় মই বাহিৰৰ ভিউটো আপোনালোকক দেখাইছোঁ ইয়াতে বিভিন্ন ধৰণৰ সৰু সৰু ফুডছ ক্লথছ আৰু কিবা কিবি বিভিন্ন ধৰণৰ ষ্টল আছে আৰু নাইট মিউজিক শ্ব'ৰ কাৰণে এৰেঞ্জমেণ্টটো চলি আছে চাওকচোন সকলোৱে আবেলি সময়ত কেনেধৰণে অকণমান ওলাই আহিছে চাই ভালো লাগে সকলোকে এনেদৰে দেখিলে ইমানবোৰ মানুহ সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ মানুহৰ লগত ওলাই আহিছে আমি এতিয়া বৌহঁতক লগ কৰিবলৈ গৈ আছোঁ তেওঁলোকে আমাৰ কাৰণে ৱেইট কৰি আছে চ' ভিউৱাৰ্ছ চাই থাককচোন আমি একচুৱেলি কিহৰ কাৰণে ইয়ালৈ আহিছোঁ আমি এতিয়া আহি PVR চিনেমাছ পাইছোঁহি
সো ভিউৱাৰ্ছ আপোনালোকে গম পাইছানে আমি আজি কোনখন মুভি চাবৰ কাৰণে ইয়ালৈ আহিছোঁ আমি আজি শ্ৰী ৰঘুপতি চাবৰ কাৰণে ইয়ালৈ আহিছোঁ লগত আমাৰ দাদা আৰু বৌ আছে আৰু গুঞ্জু আছে তো সকলোৱে মিলি আমি আজি শ্ৰী ৰঘুপতি চাম আৰু আমাৰ অভিৰ কাৰণে আজি থিয়েটাৰ হলত চিনেমা চোৱাৰ ফাৰ্ষ্ট এক্সপেৰিয়েন্স হ'ব অভিয়ে এতিয়া হাতত পপকৰ্ন লৈ চিনেমা চোৱাত ব্যস্ত সি অলপো আমনি কৰা নাই যদিও প্ৰথমবাৰৰ কাৰণে চাইছে চিনেমাখনৰ শেষত দুয়োটাই আজি খুব ফূৰ্তি কৰিছে যিহেতু দুয়োটাক বহুত দিনৰ মূৰত আজি লগ পাইছে আজি ভালদৰে ফূৰ্তি কৰি লৈছে আমিও অকণমান ৰৈ দিছোঁ মানুহবিলাক যিহেতু যাবলৈ লৈছে আমি অকণমান মানুহবোৰ গৈ ফ্ৰী হ'লে আমি ওলাই যাম আমি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ আৰু ইহঁতে দুয়োটাও ধুনীয়াকৈ হাতত ধৰি ওলাই আহিছে দুয়োটাক লগ পালে খুব ফূৰ্তি পায় এৰি দিবলৈ মনেই নকৰে অলপ সময় এইদৰে ফুৰাৰ পিছত আমি ভাবিলোঁ কিবা এটা খাই লওঁ আৰু লগতে গুঞ্জ আৰু অভিকো কিবা এটা খুৱাই লওঁ খাই লৈ সিহঁতে দুয়োটাই ইমান ডাঙৰ মুকলি স্পেচ আছে অকণমান খেলিবলৈ সুবিধা পাব এনেদৰেই আমি বহুত সময় একেলগে চিনেমা চাই খাই বৈ ফুৰি এটা ধুনীয়া সময় কটোৱাৰ পিছত আমাৰো ঘৰলৈ আহিবলৈ সময় হ'ল সেয়েহে আমি সকলোকে বাই কৈ ঘৰলৈ আহিবলৈ ল'লোঁ গুঞ্জ আৰু অভিৰ কিন্তু এৰাৰি হ'বলৈ অলপো মন নাই তথাপিও এতিয়া সময় হ'ল যেতিয়া আমি ঘৰলৈ যাবই লাগিব চ' ভিউৱাৰ্ছ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব যদিহে আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব বুলি আশা ৰাখিলোঁ আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনছ আপোনালোকে পাই থাকে ধন্যবাদ বাই বাই